হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আপোনালোক সকলোকে অসমীয়া পাকঘৰলৈ আদৰণি জনালোঁ। আজি মই বনাম নাৰিকলৰ সৈতে চিকেন কাৰী। বহুত চিম্পল হয় আৰু খাবলৈ বহুত টেষ্টি হয়। একদম কম সামগ্ৰীৰে বনাব পাৰি। বলকচোন চাওঁ কেনেকৈ বনাম। মই মাংসখিনি ভালদৰে ধুই তাত হালধি, নিমখ, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু অকণমান কেঁচা মিঠাতেলৰ সৈতে ভালদৰে সানি লৈ আধা ঘণ্টামান ৰাখি দিলোঁ। মই বিলাহী 3টা মিডিয়াম চাইজৰ লৈছোঁ আৰু পিঁয়াজো 3টা লৈছোঁ মিডিয়াম চাইজৰ আৰু লৈছোঁ এটুকুৰা আদা, কেইফুটামান নহৰু, জলকীয়া, তেজপাত, জিৰা, অকণমান দালচেনি, ইলাচি আৰু লং 2টা। আৰু আমাক লাগিব নাৰিকল আৰু নাৰিকলৰ গাখীৰ। এতিয়া মই মাংসখিনি ভালদৰে ভাজি ল'ম। তেলখিনি গৰম হোৱাৰ পিছত মাংসখিনি দি দিলোঁ আৰু এনেদৰে হাই ফ্লেমতে মই ভালদৰে মাংসখিনি ভাজি ল'ম। গেছটো কম কৰি নিদিব, নহ'লে মাংসখিনিৰ পৰা বহুত পানী ওলাব। আৰু এনেকৈ হাই ফ্লেমতে মই মাংসখিনি ৰঙচুৱাকৈ ভাজি ল'ম। এনেকৈ 10-12 মিনিটমান ভজাৰ পিছত মোৰ মাংসখিনি হৈ গ'ল। প্ৰায় সিজিছে মাংসখিনি আৰু বাকীখিনি একেলগে গ্ৰেভিত সিজিব। মাংস ভজা কেৰাহীখনতে মই গোটেইখিনি মছলা একেলগে দি দিলোঁ আৰু এইখিনি অকণমান মই ভাজিম। আৰু ইয়াত মই পিঁয়াজখিনিও দি দিলোঁ আৰু ইয়াকো অকণমান ভাজি ল'ম। মই গোটেইখিনিয়ে ডাঙৰকৈ ৰাখিছোঁ, যিহেতু এইখিনি এটা পেষ্ট বনাব লাগিব পিছত। পিঁয়াজখিনি ভালদৰে ভজা হোৱাত মই বিলাহীখিনিও দি দিলোঁ। বিলাহীখিনিও মই ডাঙৰকৈ কাটি লৈছিলোঁ আৰু এইখিনিও ভজা হোৱাৰ পিছত মই ইয়াতে ৰুকি লোৱা নাৰিকল দি দিলোঁ আৰু এইখিনিও অকণমান সময় ভাজি মই ইয়াতে পানী দি দিম। পানী মই সৰহকৈ দি দিলোঁ আৰু এইখিনি মই 10 মিনিটমান ঢাকোন দি সিজিবলৈ দি দিম। দহ মিনিটমানৰ মূৰত এইখিনি মই উলিয়াই ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এইখিনি মই মিক্সি জাৰ এটাত ভালদৰে পিচি ল'লোঁ। একেখন কেৰাহীতে এতিয়া মই অকণমান মিঠাতেল দি দিলোঁ আৰু ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিলোঁ আৰু ধনিয়া অকণমান, হালধি গুড়ি আৰু গোটেই মছলাখিনি ইয়াতে দি দিলোঁ। এইখিনি এতিয়া মই ভালদৰে মিহলি কৰি হাই ফ্লেমত উতল আহিবলৈ দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দি দিলোঁ। মই অকণমান ইয়াতে গৰম পানীও দি দিলোঁ, যিহেতু মাংসখিনি দিব লাগিব আৰু অকণমান সিজিব লাগিব। আৰু এইখিনি যেতিয়া ভালদৰে উতল আহিব তাত মই ভাজি থোৱা মাংসখিনিও দি দিম। মাংসখিনি দিয়াৰ পিছত মই ইয়াতে নাৰিকলৰ গাখীৰখিনি দি দিলোঁ আৰু ইয়াতে মই অকণমান কচুৰি মেথি দিম আৰু এইখিনি কম জুইত 10 মিনিটমান ৰাখি দিম। গাখীৰখিনি দিয়াৰ পিছত এটা ধুনীয়া কালাৰ আহিছিল আৰু দেখিবলৈ যিমানেই ধুনীয়া হৈছিল, খাবলৈ সিমানেই টেষ্টি হৈছিলে। আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, সঁচাকৈ বহুত সোৱাদ লাগে। একেবাৰে সহজ, কিন্তু সোৱাদত কোনো গুণে কম নহয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব।